মই মোৰ চেনেল ইনফৰমেশ্যন লিংকৰ জৰিয়তে আজি মহিলা আৰু শিশুৰ দেহত আইৰণৰ অভাৱ হ'লে কি ৰোগ হয়, কি ধৰণৰ অসুবিধা হয়, ৰক্তহীনতাৰ অভাৱত আমাৰ এনিমিয়াৰ দৰে ডাঙৰ ৰোগ হ'ব পাৰে, তাৰ কাৰণে আমি কি কৰিব লাগে, কিদৰে এইবিলাক খাদ্য খায়ে সকলোবিলাক প্ৰব্লেম ছল্ভ কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিম। লগতে কেনেকৈ আপুনি গম পাব যে আপোনাৰ শৰীৰৰ ৰক্তহীনতা ৰোগৰ সৃষ্টি হৈছে সেইখিনিৰ বিষয়েও আলোচনা কৰিম। শিশু এটাৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হয় তেতিয়াহ'লে শিশুটোৰ শৰীৰ হেতা পৰে, মগজৰ বৃদ্ধি নহয়, তেওঁলোকে যি ধৰণে হাঁহি ফূৰ্তি কৰি জীৱনটো কটাইছিলে সেইবিলাক কম হয়, খিংখিঙীয়া হয়। আমি ডক্তৰৰ পৰামৰ্শ ল'লে যথেষ্ট ভাল। এই ক্ষেত্ৰত আইৰণৰ দৰৱ খাব লাগে, এনেকুৱা যিখিনি ডক্তৰে আমাক দিয়ে। কিন্তু তাৰ উপৰি আমি যদি ঘৰুৱাভাৱে এইখিনি কৰি পেলাই সকলো ঠিক কৰিব পাৰোঁ সেয়া বহুত ভাল হয়। আমাৰ চেনেলটো আকৌ এবাৰ কৈছোঁ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আমাৰ শৰীৰত আইৰণৰ কম হ'লে হিমগ্ল'বিনৰ পৰিমাণ কম হয় আৰু অক্সিজেনৰ তাৰ ফলত অভাৱ হৈ যায়। অক্সিজেনৰ অভাৱ হ'লে ব্লাড শৰীৰৰ ইফালৰ পৰা সিফালে ছাপ্লাই নহয়, আৰু ব্লাড যদি ছাপ্লাই ইফালে সিফালে নহয় তেতিয়াহ'লে আমাৰ ব্ৰেইন ডেভেলপ নহয়। শিশুৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকেতো একো ক'ব নোৱাৰে, ব্ৰেইনৰ ডেভেলপ নহয়। তেতিয়া আমাৰ শৰীৰত ব্ৰেইনৰ পৰাওতো শিশুৰ বহুতখিনি ডাঙৰ সমস্যাই দেখা দিবই। তাৰোপৰি শিশুসকল কমজোৰ হয়, ৰক্তহীনতাত ভোগাৰ লগালগ মুখ খুলি পেলাই কথা নকয়, মুদি হয়, জিদ হয়। তাৰোপৰি তেওঁলোকৰ হৃদপিণ্ড খুব খৰ শব্দ হয়, খিংখিঙীয়া স্বভাৱ হয়, তেওঁলোক জিদ হয়, এলেহুৱা হয়, খাবলৈ মন নকৰে। মহিলাসকলৰ ক্ষেত্ৰতো ঠিক একেই হয়। গতিকে এই সকলোখিনি আমি খাদ্যৰ জৰিয়তে ভাল কৰিব পাৰোঁ। খাদ্য এতিয়া আমি কি খাম? ঘৰুৱাভাৱে আমি খাদ্য শাক পাচলি খাব লাগে। ৰঙা মৰিচা, মানিমুনি, পালেং শাক, গাজৰ, বিট এইখিনি যথেষ্ট পৰিমাণে সকাহ দিয়ে। তাৰোপৰি মাহজাতীয় খাদ্য ৰুবিয়া, গাজলি ওলোৱা মগু, বুট এইখিনি খাব লাগে। ৰঙা বাদাম, পুষ্টিকৰ খাদ্যত সৰু সৰু মাছ, মাংস, কণীৰ হালধীয়া অংশ, ছাগলী মাংস খালে যথেষ্ট উপকৃত হয়। ফল মূলত আপুনি খাব লাগে, ডালিম, তাৰপাছতে মৌচুমী, ভিটামিন চি থাকে, টেঙাও খাব পাৰে। এনেকুৱা খাদ্যখিনিৰ দ্বাৰাই আমাৰ ৰক্তহীনতাৰ ৰোগটো যথেষ্টভাৱে আমি কম কৰিব পাৰোঁ। এইবোৰ এনেও খুৱাই থাকিব লাগে ৰক্তহীনতাত ভোগাৰ আগতে শিশু বা মহিলাসকলে। কিন্তু যদি হৈ যায় তেতিয়া এইখিনি খালে আমি বহুত উপকৃত হ'ম। গতিকে এইখিনি খাওক, নিজকে ৰক্তহীনতাৰ ৰোগৰ পৰা বচাওক। ধন্যবাদ।